দেশৰ মাটিৰ গান গাবলে সদায়। হেল্ল' গাইজ, গুড ইভিনিং অল অফ ইউ। আই হোপ আপোনালোক চব ভালেই আছে। গতিকে কালি প্ৰগ্ৰেমটোতো দেখাব নোৱাৰিলোঁ। কালি বহুত দুখৰ কথা হ'ল, দেৰিকৈ যোৱা হ'ল, চব হেকি হৈ গ'ল মই পাওঁতে। তাকে আজি অলপ জল্দি ওলাই যাওঁ বোলো। আজিও বোলে 9:30 বন্ধ হ'ব। কিছুমানে কৈছে আকৌ দেৰিকৈ হ'ব, তথাপিও ভৰসা ল'ব নোৱাৰি। কালিও সেনেকৈ কৈছিলে 9:30লৈকে হ'ব বুলি। গ'লোঁ, তাৰপাছতো খালী গোটেই নাই, মানুহেই নাই। অলপ দেৰি ইফালে ফুৰিলোঁ, আহি গ'লোঁ। কিন্তু আজি আপোনালোকৰ কাৰণে অলপ জল্দিকৈ গৈছোঁ। গতিকে ভিডিঅ'টো আগলৈ চাই থাকক আৰু ছাবস্ক্ৰাইব আৰু লাইক মাৰিব নাপাহৰিব। ছাবস্ক্ৰাইব মাৰিব। বাদ্যযন্ত্ৰ সংগঠনসকলক মঞ্চ লাগি তেখেতলোকৰ যাৱতীয় ব্যৱস্থা কৰি বিপিন চাওদাংদেৱ আমাৰ মাজত গীত পৰিৱেশন কৰিব, অনুষ্ঠান পৰিৱেশন কৰিব। অসমৰ গৌৰৱ শ্ৰদ্ধাৰ বিপিন চাওদাং ডাঙৰীয়া। হেল্ল' গাইজ, এয়া চাওক পূৰা ভিৰ, কি ভিৰ, বাপ। আজি ফাংচন চায়ে যাম আৰু আপোনালোককো দেখাম মই। এয়া চাওক, এইটো আমাৰ গাঁৱৰে হয়। এইটো অজয়, এইফালে এটা অজয়, এইফালে হাই কৰি দিয়া। পাছে আৰু আগলৈ ভিডিঅ' দেখাবলৈ গৈ আছোঁ। ছিংগাৰ আহিছে, গান দেখুৱাম, নাচিম, চব ফূৰ্তি কৰিম, এনজয় কৰিম। সকলোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই গাইজ। এয়া গাইজ, বেণ্ড ৰেডি হৈ আছে। অলপ পাছত ছিংগাৰ উঠিব, গান গাব। এয়া চাওক কেনেকুৱা গেডাৰিং, মানুহে গোটেই মানুহে এইফালে। ইয়াত এতিয়া ৰেডি হৈ আছে, অলপ পাছত উঠিব ছিংগাৰ। গতিকে ভিডিঅ'টো চাই থাকিব আগলৈ, একদম মজা পাব কৈছোঁতো, চাই থাকিব। চ' গাইজ, টেষ্টিং কৰি আছে, টেষ্টিংটো কৰিবই আৰু। টেষ্টিং নকৰিলে কেনেকৈ গান বজাব, হয় নাই? ইয়া এনজয় কৰক গাইজ অকল। এয়া চাওক গোটেই মানুহ। এতিয়া ছিংগাৰ উঠিব, মজা লাগিব আজি, পূৰা নাচিম। গতিকে আগলৈ চাই থাকিব আৰু। টেষ্টিং হৈ আছে, টেষ্টিং। আগলৈ চাই থাকক, মজা লাগিব, মজা। বেয়া নহয়, পিছত মিঠা বেয়া হ'ব আকৌ। ক'ত আছ? অঁ, বঢ়িয়া। আজিকালি পেডতো বিহু বাজে, বিহু ঢোল বাজে পেডতো। কি যুগ আহি গৈছে, ঢোলেই দেখিবলৈ নাই পাচোন ইয়াত ভিডিঅ'ত। আজিকালি চব এডভান্স। কেইজন মানে বহি আছে তাত। আমাৰ অৰুণদা আছে, আমাৰ দিব্যকাই আছে, প্ৰফুল্লকাই, শুদ্ধকাই, গোটেইখিনি আছে। গোটেই মানুহখিনি লগ পাইছোঁ, আচলতে খুব ভাল লাগিছে মোৰ। আগতে যেনেকৈ মই ইয়াত ঘূৰি ফুৰিছিলোঁ, ঠিক তেনেকৈ ধৰণে মই আছোঁ। তেনেকৈ কোনো মই ডাঙৰ গায়ক বা শিল্পী হোৱা নাই আজিলৈকে। আৰু আপোনালোকে ইয়াকো জানিব, মই একেবাৰে গাঁৱলীয়া ল'ৰা। পথাৰত যেতিয়া মই হাল বাই থাকোঁ, কোৰমাই থাকোঁ, তেতিয়া মই গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ শ্ৰাব্য গীতবিলাক আগবঢ়াওঁ। সৰুৰে পৰা দেশৰ মাটি গুণ থকা গীতবিলাক গাই মই বেছি ভাল পাওঁ। ঠিক তেনেকুৱা এটা গীতেৰেই মই আজি মোৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ। গীত মাত পৰিৱেশন কৰোঁতে ভুল ক্ৰুটি ৰৈ গ'লে আপোনালোকৰ নিজ গুণে মাৰ্জনা কৰিব। ধন্যবাদ। সেই ৰিভাৰটো বাঢ়ি আছে নেকি? ঠিক আছে ন, বেছি বঢ়াই নিদিবা। কৃষ্ণমণি চুতীয়ানী, এয়া গাইজ কৃষ্ণমণি চুতীয়া এতিয়া গান গাবলৈ গৈ আছে। অনুভৱ কৰোঁ, মজা গাইজ, মজা।
মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱী চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম। অসমৰ অসমীয়া মানুহ তথা খিলঞ্জীয়া হিচাপে আপোনালোকে মোৰ কণ্ঠ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম। ধন্যবাদ। দহৰ বাবে মই আহিছো মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দহৰ বাবে মই আহিছো মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই প্ৰাণ দিলা ত্যাগিলা বিচাৰিলা অধিকাৰ ৰক্ত ঢালি শ্বহীদ হলা নহগিলা অগণিকো স্নান কৰি জয় ধ্বজা উৰুৱাই অসম আৰু অসমীয়াক ৰাখিলা তুমি জীয়াই হাৰে গাছো হাৰে গাছো মই আৰু হতা দহৰ বাবে মই ভাবিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই কলা কলা দাৰবোৰে আকাশখন বৰিছে সুখৰে কণী কণী জননীয়ে কান্দিছে যাতে কাকা ভৰুৱে বীৰৰ সাজে সাজিছে এই জাতি বচাবলে অসম সেনা আহিছে হাৰে গাছো হাৰে গাছো মই আৰু হতা দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম
প্ৰগ্ৰেম চাব আহিলোঁ, গান চলি আছে আৰু মাস্কটো লগাই লৈছোঁ, COVID-19 ন, ছেকেণ্ড ড'জটো মৰা নাই। এয়া ভাইটি এটা ভাইটি এইফালে আছে, এইটো চাওক পূৰা প্ৰগ্ৰেম চলি আছে আৰু এনেই 10টালৈকে চলিব, তাৰপিছত যামগৈ আৰু চবেই ভিডিঅ'টো চাই দিব, ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মোকটো নেদেখাওঁ চাগে, গতিকে চাই থাকক ভিডিঅ'টো। আমাৰ টিংখাঙৰ ৰাইজে বিহু ভাল পায়, এটা বিহু গান Yes, yes. ভাল লাগিব তেতিয়া। এ মৰম লগাই মাজনী কৰি দিম পাগলী, মাজনী কৰি দিম পাগলী, মাজনী কৰি মাজনী কৰি দিম, এটাই মাজনী তোকে আমি নাপালে দিব কি জানি দুবাটি হারিয়া কা, দুবাটি হারিয়া কা সীমারে চালতা কাছে উঠে ও মোরে ধনী তোকে আমি না বলে ফাঁসি দিব কি জানি, ফাঁসি দিব কি জানি দুবাটি হারিয়া কা, দুবাটি হারিয়া কা দুবাটি হারিয়া কা। এয়া চক গাইড লোকেল ডেন্স, কি মজা মজা মজা। বিপিন চাউদান ডাঙৰীয়া মহিলা আকৌ গাই ডান্স উপভোগ কৰক, কৈছোঁ নহয় ডান্স বেলেগ দিয়ে এইফালে ল'ৰাবোৰে। এইবাৰ চক পৰি পৰি নাচি আছে, এইফালে এইফালে চক পৰি পৰি নাচি আছে, এইটো চক কি মজা ডান্স দেখিছে না গাই। আমাৰ এইফালে ডান্সাৰবোৰ কেনেকুৱা দেখিছে নাই? গাই ডান্স চক, ডান্স ডান্স কি মজা ডান্স দেখিছে নাই? এনেকুৱা ডান্স ক'তো নাপায়, কি মজা ডান্স। এয়া চুৰত এয়া পলাবলৈ লৈছে মোৰ পৰা, এয়া হেণ্ডছেক মিলাই আছে, হেণ্ডছেক সিহঁতিও যাবলৈ লৈছেগৈ আৰু ঘৰত। হেপী কাতি বিহু, হেপী কাতি বিহু, তোমাকো হেপী কাতি বিহু। গতিকে ভিডিঅ'টো চাবা, চাবা আৰু এবাৰ হেণ্ডছেক যোৱাগৈ নেকি? জয় আই অসম। এয়া গাই চব যাবলৈ ওলাইছে, দাদাও যাবলৈ ওলাইছে ন, উপায় নাই আৰু হয় নাই, যাবই লাগিব। বাই বাই। এয়া দাদাও যায়গৈ, আমিও যাওঁগৈ আৰু শেষ হ'লগৈ, চব গৈছেগৈ আৰু ভাল লাগিলে চাই। উপভোগ কৰক গাইজসকল, কিন্তু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মজা মজা গাই চব যাবলৈ ওলাইছে, শেষ হ'বলৈ হ'ল আৰু 10টা বজাত 9টা বজালৈ বুলি কৈছিলে, 9:15 হ'লগৈ আৰু চব গৈছেগৈ। এতিয়া আমিও যাওঁ আৰু ভালকৈ চাব গাইজ ভিডিঅ'টো, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবটো লাগে আৰু ভালকৈ অপি হ'ব, আপোনালোকে অপেক্ষা কৰি থাকিব। চ' নেক্সট ভিডিঅ'টো আমাৰ গাঁৱতে আছে নীলমণি। চ' কৰম ফাংচন আছে, কৰম এবাৰ দেখাই দিছোঁ আপোনালোকক চবকে। এয়া চক
তাৰপিছত ময়ো যাওঁগৈ আৰু ৰাতি হৈছে অলপ পাছত পুলিচে কোবাব এইবোৰ চাই লওক কালি দেখাম গৈছিলোঁ এইটো ভালকৈ চাই লওক গাইজ আমাৰ ইফালে ডান্সবোৰ আপুনি চাই চাই আমনি নাপাব ডান্স চাওক ইফালেও ডান্স চবফালে ডান্স এয়া চাওক আজি বিশেষকৈ ব্লগটো অকণমান কম হ'ল ডান্স আৰু গানটো বেছি দেখুওৱা হ'ব আজি বিশেষকৈ ব্লগটো কম হ'ল গান আৰু ডান্সটো বেছি দেখুওৱা হৈছে গতিকে গাইজ আপোনালোকে চাই দিব বহুত কষ্টত বনাইছোঁ মই হাত বিষাই গৈছে আৰু এতিয়া গাইজ আমি যাওঁগৈ ঘৰ ए हमर सोना तके अपन बनाब चलत गुया रे झुलुआ झुलम रे बाबा गचा झुलम रे गाइस घर जाओगे और गुड नाइट बाय बाय